শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল মানিক মাল্টিমিডিয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আগৰ ভিডিঅ'টোত ৰিমছ পৰ্টেলত কেনেকৈ নতুন ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰা হয় তাৰ বিষয়ে সবিশেষ জনোৱা হৈছিল। এই ভিডিঅ'টোত এই নতুন ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আগৰ ষ্টুডেণ্টখিনিক প্ৰমোট কৰি ল'ব লাগিব আৰু কেনেকৈ প্ৰমোট কৰি ল'ব লাগিব সেইটো এই ভিডিঅ'টোত বুজোৱা হৈছে। আৰু এইটো ভুল নকৰিব যে প্ৰমোট নকৰা আগৰ ষ্টুডেণ্টখিনি প্ৰমোট নকৰাকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন নকৰিব। আগতে আগৰ ষ্টুডেণ্টখিনি প্ৰমোট কৰি লৈহে আপুনি নতুন ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব। গতিকে এই ভিডিঅ'টোত আগৰ ষ্টুডেণ্ট কেনেকৈ প্ৰমোট কৰিব লাগে তাৰ বিষয়ে বুজোৱা হৈছে। বলকচোন আমি ভিডিঅ'টো চাওঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, নিউ ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আপোনাৰ আগৰ ষ্টুডেণ্টখিনি প্ৰমোট কৰিব লাগিব আৰু এই প্ৰমোট কেনেকৈ কৰা হয় এই ভিডিঅ'টোৰ যোগেদি বুজোৱা হ'ব। আৰু এইটো কৰাৰ কাৰণে আপোনালোকে ক্ৰমত গৈ পেজটো খুলি ল'ব লাগিব। এইটো ভিডিঅ'ত আগৰ ভিডিঅ'ত এইটো কোৱা হৈছে কেনেকৈ পেজটো খোলা হয়। তো ক্ৰমত গৈ অসম ssa.com ৰিমছ বুলি লিখি দিলে তাত এটা পেজ বাহিব। তাত RIIMS বুলি এটা শব্দ ওলাব, তাতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ বাহিৰ হ'ব। আৰু এই পেজখন বাহিৰ হোৱাৰ পিছত আপোনাৰ যিটো তিনিটা ৰেখা আছে ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত ডেছবৰ্ড বাহিৰ হ'ব। তাতে স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট এনেকুৱা অপশ্যন বাহিৰ হ'ব। তাতে আমি ষ্টুডেণ্ট মেনেজমেণ্ট ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা যিখন লিষ্ট বাহিৰ হ'ব। ইয়াতে ষ্টুডেণ্ট লিষ্টিং, ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন, প্ৰমোশ্যন এণ্ড ৰিপিটাৰ। এই প্ৰমোশ্যন এণ্ড ৰিপিটাৰত আমি ক্লিক কৰি দিব লাগিব। তো প্ৰমোশ্যন আৰু ৰিপিটাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন চাৰ্ট বাহিৰ হৈ যাব ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে। তো ক্লাছ 1ৰ পৰা 8লৈকে যিখন চাৰ্ট বাহিৰ হ'ব তাত যেতিয়া আমি এটা কথা ভুল নকৰিব, এইবিলাক যেতিয়া আমি প্ৰমোট কৰিম, যদি LP স্কুল হয়, নিম্ন প্ৰাথমিক বিদ্যালয় হয়, তেতিয়াহ'লে প্ৰথমতে কিন্তু ক্লাছ 5ৰ ল'ৰা ছোৱালীখিনিক প্ৰমোট কৰিব লাগিব। আচলতে প্ৰমোট নহয়, ক্লাছ 5ৰ ল'ৰা ছোৱালীখিনি ড্ৰপ বক্সত কেনেকৈ ড্ৰপ বক্সত ৰখা সেইটো কম। ড্ৰপ বক্সত ৰাখিলে ভাল। তাৰপিছত বাকীখিনি 4, 3, 1, 2, 1 এই গোটেইখিনি প্ৰমোট কৰিব লাগিব যদি প্ৰমোট কৰাৰ অৱস্থাত থাকে। তো এনেকুৱা কৰিলে আপোনালোকৰ যেতিয়া নতুন ষ্টুডেণ্টছজন ক্লাছ 1ত মানে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব, তো ৰেজিষ্ট্ৰেশ্যন কৰা হ'লে তেতিয়া এই ক্লাছ 1ত তেতিয়া মানে এওঁলোকক ভৰ্তি কৰা যাব বা অন্তৰ্ভুক্ত কৰা যাব। কিন্তু এইটো ক্লাছ 1টো যদি খালী নাথাকে, আগৰ ষ্টুডেণ্টছখিনি ইয়াতে থাকে, তেতিয়াহ'লে আৰু নতুন ষ্টুডেণ্ট এনেকৈ ভৰা অসুবিধা হৈ যাব আৰু খেলিমেলি সৃষ্টি হ'ব। আৰু ক্লাছ যদি MV স্কুল হয় তেন্তে ক্লাছ 8ৰ ল'ৰা ছোৱালীখিনিক আগতে প্ৰমোট কৰিব লাগিব বা ড্ৰপ বক্সত ৰাখিব লাগিব তেওঁলোকক। তো তাৰপিছত বাকী 7, 6 এনেকুৱা বাকী যিমান আছে 1লৈকে এই গোটেইখিনি আমি প্ৰমোট কৰিব লাগিব। কিন্তু এইটো কৰাৰ আগতে কি কৰিব লাগিব মনত ৰাখিব দেই। প্ৰথমতে ডাঙৰ ক্লাছৰ পৰাহে প্ৰমোটটো আৰম্ভ হ'ব, সৰু ক্লাছটো শেষত কৰিব লাগিব, তেতিয়াহ'লে অসুবিধা নহ'ব। তাৰ আগতে আপুনি ভিউটো চাই ল'ব। এই ভিউটো টিপি দিয়াত ভিউ আছে, ভিউত টিপি দিয়াৰ লগে লগে আপুনি কেইটামান অপশ্যন ইয়াতে পাব। ইয়াতে ভিউ টিপি দিয়াৰ লগে লগে আপুনি কি হ'ব, প্ৰমোট, ৰিপিটাৰ, ড্ৰপ আউট, ড্ৰপ বক্স। মই 1ত টিপিলোঁ, 1ত টিপিলে গোটেইখিনি বস্তু ইয়াতে নলাব। তো মই কি কৰিব লাগিব, ক্লাছ 5ত চাওঁ ভিউটো বাৰু। ক্লাছ 5 এনেকৈ লিষ্টখন বাহিৰ হৈ যাব। আগৰ ষ্টুডেণ্টছৰ নামবিলাক ইয়াতে আছে।
তো ইয়াতে মেল ফিমেল আছে জেণ্ডাৰ এইবিলাক গোটেইখিনি বস্তু আগৰ তথ্যখিনি ইয়াতে সন্নিৱিষ্ট হৈ আছে সঁচাতে যদি প্ৰমোট আছে এই প্ৰমোটত ক্লিক কৰি দিলেই হ'ল ড্ৰপ বক্সত ৰখাৰ কাৰণে তাৰ পাছত আৰু যদি ক্লাছ হেৰি হয় 8খিনি কৰিব লাগিব প্ৰথমতে এই ভিউটো চাই ল'লে হ'ল সকলোবিলাক ক্লাছৰে ভিউটো ইয়াতে ক্লিক কৰিলে আগৰ ষ্টুডেণ্টছৰ ডিটেইলছখিনি ইয়াতে বাহিৰ হৈ যায় গতিকে এনেকৈ আমি ষ্টুডেণ্টবিলাকক আগৰ ষ্টুডেণ্টবিলাকক আমি প্ৰমোট কৰি ল'ব পাৰোঁ গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ল আৰু আপোনালোকে চেষ্টা কৰিব নিশ্চয় পাৰিব গতিকে আজিলৈ ইমানেই আপোনালোকৰ দিনটো শুভ হওক ধন্যবাদ থেংক ইউ